মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 5 কাইনেছ নামৰ পাঠটিৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা এতিয়া কোৱেশ্চন 1 টো চোৱা আনসাৰ্স দিস কোৱেশ্চন টু চেক ইয়োৰ আন্ডাৰষ্টেণ্ডিং তলৰ প্ৰশ্নসমূহৰ আনসাৰ কেইটা লিখা Question 8 দিয়া আছে When do the Kashmiri vendors travel to cities to sell their goods? কেতিয়া কাশ্মীৰী বিক্ৰেতাসকলে তেওঁলোকৰ মাল বস্তু বিক্ৰী কৰিবৰ বাবে নগৰলৈ ভ্ৰমণ কৰে ইয়াৰ আনসাৰটো হৈছে Every year when the rainy season comes to an end and winter is about to begin. Kashmiri vendors travel to cities to sell their goods. Question B. Why is it a hard life for the Kashmiri vendors? Kashmiri বিক্ৰেতা সকলৰ জীৱনটো কিয় কঠিন আছিল? ইয়াৰ আনসাৰটো হৈছে The Kashmiri vendors have to face a hard life because they travel around the cities to sell handcrafted shawls, purses, blankets and even carpets. They stay at cheap hotels and roam around the city streets all day. They are bent with the heavy loads on their backs, suiting their wear. They also have to look for buyers. Question C. Why was the author surprised when his brother-in-law called the vendors? লেখকে কিয় আচৰিত হৈছিল যেতিয়া বৰজনাই কাশ্মীৰী বিক্ৰেতা কেইজনক মাতিছিল Answer. The author was surprised when his brother-in-law called the vendors because he knew that they did not need any Kashmiri clothes from the vendors. Question D. I felt sad and guilty at being a party to such behavior. What does the word party mean here? And what kind of behavior did he refer to? মোৰ হে আচৰণৰ পক্ষ হোৱাৰ বাবে মন বেয়া আৰু দুখী লাগিছিল ইয়াত পক্ষ মানে কি কি বুজোৱা হৈছে আৰু কেনেকুৱা ধৰণৰ আচৰণৰ কথা বুজোৱা হৈছে Answer. The word party here means having relationship with any groups. According to the author, his brother-in-law called the vendors for no reasons. His brother-in-law would just examine their clothes and would send them back. Thus, the author did not like that behavior. Who was kind? What was he did of kindness? Answer. The author's brother-in-law was kind. He has called the Kashmiri vendors and give them some food to eat. Question 2. Here are some information about the Kashmiri vendors. The author's brother-in-law rewrite them in the correct columns according to what you have understand from the story. ইয়াতে কাশ্মীৰী বেপাৰী দুজন আৰু লিখকৰ ভিনিয়কৰ বিষয়ে কিছুমান ইনফৰমেশন দিয়া আছে গল্পটো ইতিমধ্যে তোমালোকে পঢ়িলা আৰু বুজি পালা এতিয়া তোমালোকে বুজি পোৱা মতে তথ্যবোৰ তলৰ কলম কেইটাত অৰ্থাৎ বাকচ কেইটাত খজোৱা ইয়াতে তোমালোকে চোৱা দুটা বক্স দিয়া আছে সেই বক্সটোত কিছুমান ষ্টেটমেন্ট দি দিছে এই ষ্টেটমেন্টখিনি কি কৰিব লাগিব আমি কাশ্মীৰ ভেন্ডৰ সকলে কোনখিনি কাম কৰিছিল আৰু ব্ৰাদাৰ ইন লয়ে কোনখিনি কাম কৰিছিল সেইখিনি কাম ইয়াতে আমি ভাগ ভাগকে ভৰাব লাগিব ask the vendors to show their goods বেপাৰী দুজনক তেওঁলোকৰ সামগ্ৰীসমূহ দেখুৱাবলৈ কৈছিল
সেই বাক্যটো পঢ়ি তোমালোকে নিশ্চয় বুজি পাইছা যে সেই বাক্যটো কোনে কৰিছিল ভিনিয়েকে গতিকে এটো কোনটো কলমত সোমাব ব্ৰাদাৰ ইন ল কলমত সোমাব ট্ৰেভেল ফ্ৰম কাশ্মীৰ টু ডিফাৰেন্ট সিটিজ কাশ্মীৰৰ পৰা বিভিন্ন চহৰলৈ ভ্ৰমণ কৰিছিল হেতু কাৰ কথা কৈছে হেতু কাশ্মীৰ ভেন্ডৰৰ কথা কৈছে গতিকে কাশ্মীৰ ভেন্ডৰ কলমত সোমাব stay at hotels with minimum facilities খুব কম পৰিমাণৰ সুবিধা থকা হোটেলত থাকিছিল কোনে থাকিছিল কাশ্মীৰ ভেন্ডৰ কেজনে থাকিছিল সো এই বাক্যটো ক'ত সোমাব কাশ্মীৰ ভেন্ডৰৰ কলমত সোমাব did not intend to buy anything একো কিনাৰ উদ্দেশ্য নাছিল হেতু কোনটো কলমত সোমাব ব্ৰাদাৰ ইন ল কলমত সোমাব কাৰণ ভিনিয়েকে বস্তু কিনাৰ চলেৰে কাশ্মীৰী ভেন্ডৰ অকলক মাতিছিল কিন্তু তেওঁৰ বস্তু কিনাৰ কোনো উদ্দেশ্য নাছিল তেওঁলোকক খাদ্যহে যাচিছিল walk around the city on foot to sell their goods বস্তু বেচিবৰ কাৰণে গোটেই চহৰখন খুজকাহি ঘূৰি ফুৰিছিল হেতু কোনটো কলমত সোমাব এটো কাশ্মীৰ ভেন্ডৰ বাকচত সোমাব asked wife to serve food to vendors বেপাৰী দুজনক খাদ্য পৰিৱেশন কৰিবলৈ পত্নীক কৈছিল সেই বাক্যটো কোনে কৈছিল ব্ৰাদাৰ ইন লয়ে কৈছিল গতিকে হেতু ব্ৰাদাৰ ইন ল কলমত সোমাব made the offer of food look unplanned খাদ্য যচা প্ৰক্ৰিয়াটো কোনো পৰিকল্পনা নাছিল বুলি দেখুওৱা হৈছে হেতু কোনে কৰিছিল ব্ৰাদাৰ ইন লয়ে কৰিছিল সো সেই বাক্যটো ব্ৰাদাৰ ইন ল বাকচত সোমাব সো ইয়াতে মই আনসাৰখিনি লিখি দিছো দা কাশ্মীৰ ভেন্ডৰ্স কলমত travel from Kashmir to different cities stay at hotels with minimum facilities walk around the city on foot to sell their goods brother in low column hobo ask the vendors to show their goods did not intend to buy anything asked wife to serve food to the vendors Question 3 rearrange the sentences according to the order in which events happen in the story and write them in your note storyটোৰ ঘটনাবোৰ ক্ৰম অনুসাৰে খজোৱা আৰু তোমাৰ বহিত লিখা ইয়াতে কি কৰিছে কিছুমান বাক্য দি দিছে গোটেই ষ্টৰীটো তোমালোকে পঢ়াৰ পাছত কেনেদৰে ঘটনাটো ঘটিছিল সেই ঘটনাবোৰৰ বিষয়ে এটা এটা বাক্য দিছে আৰু তোমালোকে প্ৰথমৰ পৰা শেষলৈকে কেনেদৰে ঘটনাটো ঘটিছিল তাৰ ক্ৰম অনুসাৰে খজাবলৈ দিছে It is said to Kashmir vendors came in to sell their goods. দুজন কাশ্মীৰী বেপাৰীয়ে বস্তু বেচিবলৈ আহিছিল B the brother-in-law made the offer of food look incidental. খাদ্য যচা প্ৰক্ৰিয়াটো ঘটনাক্ৰমে ঘটাবলৈ দেখুৱাইছিল C the vendors had food and left. বেপাৰী দুজনে খাদ্য গ্ৰহণ কৰিলে আৰু সেই ঠাই এৰি the brother-in-law asked his wife to bring some food for the vendors ভিনিয়েকে নিজৰ পত্নীক বেপাৰী দুজনৰ বাবে কিছু খাদ্য আনিবলৈ ক'লে E the brother-in-law inquired about their goods ভিনিয়েকে বেপাৰী দুজনৰ সামগ্ৰীসমূহৰ বিষয়ে আগ্ৰহ দেখুৱাইছিল F the vendors hesitated to take the food বেপাৰী দুজনে খাদ্য গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল G the vendors came in বেপাৰী দুজন ভিতৰলৈ আহে এতিয়া আমি আনসাৰটো এনে ধৰণে লিখিব লাগিব Two Kashmir vendors came in to sell their goods এটো প্ৰথম লাইন হ'ব The vendors came in এটো দ্বিতীয় লাইন হ'ব brother-in-law inquired about their goods third line The brother-in-law asked his wife to bring some food
for the vendors. Etu fourth line hobo. The vendors hesitate to take the food. Etu fourth line hobo. The brother-in-law made the offer of food look incidental. Etu hol fifth line hobo. And the vendors had food and left. Etu hol last khekor to line hobo. Question 5. Look at the pictures below carefully. Then listen to your teachers read a travel guide for Assam. As you listen, fill in the boxes under the pictures with the correct words. After you finish, exchange your textbook with a partner. Then read the passage yourself and check your friends if your friends has been written the answers correctly. তলত কিছুমান ছবি দিয়া আছে ছবিবোৰ মনোযোগেৰে চোৱা তাৰ পিছত শিক্ষকে পঢ়ি দিয়া ভ্ৰমণ গাইডখন শুনা শুনি যাওতে তলৰ ছবিবোৰৰ সৈতে থকা খালী বাকচসমূহ পূৰ কৰা তাৰ পিছত তোমাৰ নিজৰ কিতাপখন তোমাৰ বন্ধুৰ কিতাপৰ সৈতে সলনি কৰা তাৰ পিছত গদ্যটো পঢ়া আৰু তোমাৰ বন্ধুৰ উত্তৰ শুদ্ধ হৈছে নে নাই চোৱা এতিয়া তোমালোকে ছবি কেইটালে চোৱা প্ৰথম ছবিটো হৈছে ৰংঘৰ সেকেন্ড ছবিটো হৈছে কাৰেংঘৰ থাৰ্ড ছবিটো হৈছে টি গাৰ্ডেন অৰ্থাৎ চাহৰ বাগান ফৰ্থ পিকচাৰটো হৈছে ৰাইনোস অৰ্থাৎ গড় 5 নম্বৰ পিকচাৰটো হৈছে কামাখ্যা টেম্পল অৰ্থাৎ কামাখ্যা মন্দিৰ শেষৰ ছবিটো হৈছে এছিয়ান এলিফেন্ট অৰ্থাৎ এছিয়ান হাতী সো আমি আনসাৰত এনে ধৰণে লিখিব পাৰো আসাম ইজ ফেমাস ফৰ ৰংঘৰ কাৰেংঘৰ টি গাৰ্ডেন ৰাইনোস কামাখ্যা টেম্পল এছিয়ান এলিফেন্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ সেই ভিডিঅটো তোমালোকৰ অকনমান অলপ উপকৃত হৈছে বুলি ভাবা ভিডিঅটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা